Hey friends, আজি হৈ গ'ল দেৱালী। তো দেৱালীত বোম ফুটাব লাগিব। তো এতিয়া একটা বোম ফুটি গ'ল। তাৰপিছত মানে এতিয়া মানুহবিলাকে চবে ঘৰত চাকিবিলাক ঠিক কৰি আছে। তো এইফালে চাওক কল বোলে। তো এয়া চাওক এইফালে আমাৰ মায়ে চাকি জ্বলাই আছে। খলিতা এয়া থালিখন মই ল'লোঁ চাকি জ্বলোৱা। মায়ে মানে কল পুলিৰ মানে ডালবিলাকতো বনাই দিয়ে না বাঁহেদি, তো তাত মানে চাকিখিনি দি দিয়ে। এইটো চাওক ওপৰৰ ফালে লাইট, তাৰ কানেকশ্যন এনেকৈ হৈ সৌৱাত হ'ব। এয়া চাওক চবফালে চাকি জ্বলোৱা হৈ আছে আৰু সৌজোপা হৈছে কলগছজোপা। এয়া আমি সেৱা কৰি আছোঁ চাকিৰ তলত, মানে কলপুলিটোৰ তলত। আৰু এয়া হৈছে আমাৰ বোম এয়া চাওক, এয়া ফুল যায় ফালি পেলালোঁ পেকেটটো। এয়া 3000 জগমগ 3000 গ্ৰীণ। তাৰপৰা এইফালে আছে ফুলজাৰি, এইফালে জলকীয়া বোম কি ABIS লায়ন ইলেক্ট্ৰিক। তাৰপৰা এয়া আছে কলগছ বোম, এয়া আছে কেলোৱা বোম মানে চকৰি বোম, এয়া জগমগ বোম, আৰু এয়া ৰ'ব এয়া হৈছে বোলে এইবিলাক বোলে ফুলজাৰিৰ দৰে মানে ৰছী নিচিনা। আৰু সেইয়া ওপৰৰ পৰা লাইটটো মাৰি আছে ইয়াত। তো ইয়াৰ পৰা এতিয়া কলগছটো জ্বলোৱা হ'ব। এয়া চাওক, এয়া ফুটাইছে কেৰুলা বোম, মানে চকৰিটো আৰু ঘূৰি আছে চাওক। ফুলজাৰি ৰছীডাল জ্বলাব লৈছোঁ, এই জ্বলি গ'ল। পুৰা ঘূৰাই দিছোঁ একদম। ৰ'ব গছত লাগি আকৌ তো আমাৰ বোম ফুটাই হৈ গ'ল। তো আজি বহুত বোম ফুটালোঁ, ভাগৰ লাগিছে খুব এতিয়া। তো এইটো চাওক লাইটটো লাগি আছে। আজিৰ ভিডিঅ'টো ইমানেই, ভিডিঅ'টো শেষ কৰোঁ। নমস্কাৰ।